গুড মৰ্ণিং আজি মই গা পা ধুই ৰেডি বাহিৰত ইমান ঠাণ্ডা বহি থাকোঁতে আহি গ'ল ভণ্টিৰ পাৰ্চেল এটা ক্ৰীম আৰু এটা ফেচ ৱাছ দেখিবলৈ ইমান ধুনীয়া মৰম লগা আৰু নিজৰ এনাৰ্জি ইনক্ৰিজ কৰিবলৈ তাৰপিছতে মই অলপ শাক পাচলি চুবাই ল'লোঁ আৰু হঠাৎ আমাৰ মাৰ্কেট যাবলগীয়া হ'ল সেইকাৰণে ওলাই মেলি মাৰ্কেট যাবলৈ ল'লোঁ মই আৰু মোৰ ভণ্টিয়ে আৰু মোৰ জল্দি ওলাই হ'ল সেইকাৰণে মই এই কেমেৰা আগত এইবিলাক উৎপাতাক যি হৰকতে কৰি আছোঁ আৰু ভাইটিক বিদায় দি আমি দুয়োজনী মাৰ্কেটলৈ ওলাই গ'লোঁ টমটমত উঠি আজি বতৰটো বহুত ঠাণ্ডা তাৰপিছত মাৰ্কেট গৈ পালোঁ আৰু আমি লাগতিয়াল বস্তুবোৰ কিনি আৰু কিবা কিবি কাম আছিলে কৰি আমি ঘৰলৈ উভতি আহিলোঁ আৰু মই এই নেল পলিচ দুটা কিনি আনিলোঁ আৰু লগে লগে ৰক্ষা নাই নেল পেইণ্ট কৰাত লাগি গ'লোঁ আৰু এয়া দেখিবলৈ বহুত ধুনীয়া লাগিছে কিন্তু কেমেৰাত কালাৰটো ইমান ধৰিব পৰা নাই তাৰপিছত আমি এটা অতৰাং পাতৰাং এক্সপেৰিমেণ্ট কৰিলোঁ আকৌ হঠাৎ আমাৰ এফালে যাবলগীয়া হ'ল এইবাৰ আমি তিনিওটা ওলাইছোঁ ভাইটি মই আৰু ভণ্টি এইবাৰ আমি চাইকেল লৈ যাম কাৰণ বাইচাইকেল জিন্দাবাদ আজিলৈ ইমানে ভিডিঅ'টোত লাইক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব বা